শাৰদীয় দুৰ্গা পূজা চলি আছে। দুৰ্গা পূজাত অৰ্থাৎ দুৰ্গানো কোন, দুৰ্গা কেনেকৈ উৎপত্তি হ'ল এই সম্পৰ্কে এটা পৌৰাণিক কাহিনী আছে। কেইবাটাও কাহিনী আছে, তাৰে মই আজি এটা কাহিনী ক'বলৈ ওলাইছোঁ। মহিষাসুৰ নামৰ এজন অসুৰে ব্ৰহ্মাৰ বলত বলীয়ান হৈ মহা পৰাক্ৰমী হৈ উঠিছিল। তেওঁ অৰ্থাৎ মহিষাসুৰে ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ হাজাৰ হাজাৰ বছৰ বতাহ বৰষুণ ৰ'দকো নেওচি এখন ভৰিৰ ওপৰত থিয় হৈ ব্ৰহ্মাৰ উদ্দেশ্যে তপস্যা কৰিছিল, তপজপ কৰিছিল। মহিষাসুৰৰ তপস্যাত সন্তুষ্ট হৈ এদিনাখন ব্ৰহ্মাই দৰ্শন দিলে আৰু ক'লে মহিষাসুৰক যে কি হ'ল, কি লাগে তোমাক? তেতিয়া মহিষাসুৰে ক'লে, প্ৰভু মোক অমৰত্ব দান দিয়ক। তেতিয়া ব্ৰহ্মাই ক'লে যে অমৰত্ব দান দিব নোৱাৰোঁ, এই সৃষ্টিৰ ধাৰাক মই বেলেগ ফালে অৰ্থাৎ ওলোটাই বোৱাব নোৱাৰোঁ, এইটো চলি থাকিব। তেতিয়া মহিষাসুৰে ক'লে ঠিক আছে, মোক অমৰত্ব প্ৰদান কৰিব নালাগে, আপুনি এনেকুৱা বৰ দিয়ক যে মোক কোনো দৈত্য দানৱ দেৱতাই হত্যা কৰিব নোৱাৰে, কেৱল মোৰ মৃত্যু স্ত্ৰী শক্তিৰ ওচৰতে হয়। ব্ৰহ্মায়ো তথাস্তু বুলি কৈ গুচি গ'ল। মহিষাসুৰে ভাবিলে যে মোক দৈত্য দানৱ দেৱতা কোনোৱে হত্যা কৰিব নোৱাৰে, তেনেস্থলত স্ত্ৰী শক্তিয়ে মোক কেনেকৈ হত্যা কৰিব? কাৰণ স্ত্ৰী শক্তি এনেও শাৰীৰিকভাৱে দুৰ্বল। এই ভাবিয়ে মহিষাসুৰ চাৰিওফালে স্বৰ্গমৰ্ত্য পাতাল সকলোতে অত্যাচাৰী হৈ উঠিছিল। এনেকি ইন্দ্ৰৰ স্বৰ্গপুৰীও দখল কৰিবলৈ আগবাঢ়িল। দেৱতাসকলে ত্ৰাহি মধুসূদন দেখিলে মহিষাসুৰৰ অত্যাচাৰত, আৰু সকলো দেৱতা লগ হৈ শিৱৰ ওচৰলৈ আহিল, ব্ৰহ্মাৰ ওচৰলৈ আহিল। শিৱ আৰু ব্ৰহ্মাই লগ হৈ বিষ্ণুৰ ওচৰলৈ গ'ল। তেতিয়া বিষ্ণু, ব্ৰহ্মা আৰু শিৱই লগ হৈ তেওঁলোকৰ জ্ঞান চকুৰ দ্বাৰা, আধ্যাত্মিক শক্তিৰ দ্বাৰা, আধ্যাত্মিক চকুৰ দ্বাৰা এগৰাকী স্ত্ৰী উৎপত্তি কৰিলে, আৰু তেওঁ হৈছে দুৰ্গা। দুৰ্গা শব্দৰো অৰ্থ আছে, প্ৰতিটো আখৰৰে একোটা একোটা শব্দ আছে। ইয়াৰ পাছত মই ক'ম কি কি অৰ্থ আছে। আৰু দুৰ্গাক কি কৰিলে তেতিয়া তেওঁলোকে প্ৰত্যেকজন দেৱতায়ে নিজৰ নিজৰ অস্ত্ৰ দান দিলে। সেই হিচাপে মহাদেৱে দিলে ত্ৰিশূল, কৃষ্ণই দিলে সুদৰ্শন চক্ৰ, ব্ৰহ্মাই দিলে গংগাজল থকা এটা কমণ্ডলু, ইন্দ্ৰদেৱে দিলে ইন্দ্ৰৰ বাহন ঐৰাৱত সিংহ, বৰুণে দিলে শংখ, তোন ভায়দেৱে দিলে ধনুকাৰ, অগ্নিদেৱতাই দিলে জ্বলন্ত অগ্নিশিখা, বিশ্বকৰ্মাই দিলে কুঠাৰ, যমদেৱে দিলে গদা, কালে দিলে খৰ্গ ঢাল, এইদৰে কুবেৰে দিলে সুৰাপাত্ৰ। এইদৰে প্ৰত্যেক দেৱতাই নিজৰ নিজৰ অস্ত্ৰ, তেওঁৰ দশভুজা, 10খন হাত সৃষ্টি কৰিছিল, সেই দশভুজাক 10খন হাততে এইদৰে তেওঁলোকৰ নিজৰ নিজৰ অস্ত্ৰ দান দি মহাশক্তিশালী কৰি তুলিলে আৰু মহিষাসুৰক ধ্বংস কৰিবলৈ পঠিয়াই দিলে। মহিষাসুৰে নিজৰ বাহন সিংহত উঠি মহা গৰ্জন কৰি, আৰ্তনাদ কৰি, সিংহয়ো গৰ্জন কৰি খেদি আহিল। দুৰ্গা দেৱীৰ আৰ্তনাদ, সিংহৰ গৰ্জন শুনি মহিষাসুৰে ভয়ত কম্পমান হ'ল আৰু কি কোন আহিছে বুলি চাবলৈ ওলাই আহিল। তেতিয়া দুৰ্গা দেৱী আৰু মহিষাসুৰৰ মাজত তয়ামায়া যুদ্ধ হ'ল। মহিষাসুৰে এই যুদ্ধত বিভিন্ন বেশ ধাৰণ কৰি দুৰ্গাৰ সন্মুখত উপস্থিত হৈছিল, আৰু প্ৰতিটো বেশকে দুৰ্গাই দমন কৰি ধ্বংস কৰিছিল, আৰু শেষত এটা প্ৰকাণ্ড মহলৈ ৰূপান্তৰিত হৈ তেওঁ খেদি আহিল। তেতিয়া দুৰ্গা দেৱীয়ে মহটোক খেদি যোৱাত মানৱলৈ পৰিৱৰ্তিত হোৱাৰ সময়তে দুৰ্গা দেৱীয়ে মহিষাসুৰৰ বুকুত গচকি ত্ৰিশূলপাত বুকুত বহুৱাই দিলে। সিংহয়ো হাতোৰা নখ বহুৱাই মহিষাসুৰক আক্ৰমণ কৰিলে, আৰু এইদৰে মহিষাসুৰ ধ্বংস হ'ল। অৰ্থাৎ সত্যৰ জয়, অসত্যৰ পৰাজয় হ'ল। এইদৰে প্ৰতি বছৰে মহালয়াৰ দিনা দুৰ্গা দেৱীয়ে ধৰালৈ নামি আহে, আসুৰিক শক্তি দমন কৰিবলৈ, দুষ্টক দমন কৰিবলৈ, শান্তক পালন কৰিবলৈ, সকলো অপশক্তি বিনাশ কৰিবলৈ দুৰ্গা দেৱী আহে ধৰালৈ নামি, আৰু তেওঁৰে 10 দিন ধৰি পূজা অৰ্চনা চলি আহে। মানৱে তেওঁক এই অপশক্তি দূৰ কৰিবলৈ, আসুৰিক শক্তি নাশ কৰিবলৈ শক্তি
ৰূপে পূজা কৰে। আচল কথা এইটোৱে, অৰ্থাৎ সত্যৰ জয়, অসত্যৰ পৰাজয়, আসুৰী শক্তিৰ দমন, এয়ে হৈছে উদ্দেশ্য। আমিও দুৰ্গা দেৱীয়ে ধৰাত আসুৰী শক্তি দমন কৰক, দৈত্য দানৱক নিধন কৰি মানৱক ৰক্ষা কৰক, চাৰিওফালে মানৱৰ জয় জয়কাৰ হওক, শংখধ্বনি হওক, মংগল উৰুলিৰে ধৰা মুখৰিত হওক, এইটো কামনা কৰিয়ে মা দুৰ্গাৰ চৰণত শতকোটি সহস্ৰ প্ৰণাম জনাই দুৰ্গা দেৱীলৈ মোৰ সেৱা, ভক্তিভৰা সেৱা জনালোঁ। এইটোৱেই হৈছে দুৰ্গাৰ উৎপত্তি। আৰু এই দুৰ্গাক 9 দিনলৈকে 9টা ৰূপত পূজা কৰা হয়। প্ৰত্যেকটোৰে একোটা অন্তৰ্নিহিত শক্তি আছে, অন্তৰ্নিহিত একোটা ৰূপ আছে। এইখিনি সম্পৰ্কে মই পিছত ক'ম। আজিলৈ ইমানখিনি কৈয়ে মা দুৰ্গালৈ সেৱা জনাই, ভক্তিভৰা সেৱা জনাই ধৰাবাসীৰ, পৃথিৱীবাসীৰ মংগল কামনা কৰি সামৰিলোঁ।